নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ এই সৰু শাকনিডৰা আপোনালোকে চাওকচোন। লাই শাক আছে, পালেং কেইডালমান, ধনিয়া আৰু বিলাহী, ফ্ৰেঞ্চবিন আছে, চাপৰ ফ্ৰেঞ্চবিনটো তাৰে আজি এসাঁজৰ ধুনীয়াকৈ বুটলি লৈ চাওক। এয়া চাওকচোন, ঘৰৰ খেতি শাক, লাই শাকৰ নলা এইবিলাক চিঙি আনিছোঁ। ইমান ধুনীয়া ধুনীয়া তাজা তাজা শাক চাওকচোন। এয়া মাটি কান্দুৰিও আছে লগত যেনিবা। এইখিনি হৈছে মাটি কান্দুৰি শাক কোনে কোনে খায়। তাৰপিছতে এই ঘৰতে কৰা ফ্ৰেঞ্চবিন, এইবিলাক ফ্ৰেঞ্চবিন ছিঙি আনিছোঁ। ঘৰত খেতি কৰা শাক খাই খোৱা মজাই বেলেগ ন, নিজে কৰি খোৱা। এইবিলাক ফ্ৰেঞ্চবিন একেলগতে ছিঙি আনিছোঁ সকলোবিলাক। এতিয়া ভাজি কৰি খাম আৰু দেই।